আজি আমাৰ যি দীৰ্ঘদিনীয়া সমস্যা যি সমস্যা আজি 50 লাখ টকাৰ চিলাৰী হুমন্ত্ৰী আমাৰ প্ৰমোদ বড়ো ছাৰে যি ইনগ্ৰেশ্যন কৰি থৈ গ'ল তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই যি দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত যি নীলোৎ ছাৰে আমাক যি সহায় সহযোগিতা আগবঢ়ালে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত তেখেতে এনেকুৱা ধৰণৰ আমাক সহায় সহযোগিতা কৰি গৈ থাকিব। চাওক এতিয়া আমি যি আমাৰ দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণ আৰু ক্ষমতা পুনৰুদ্ধাৰৰ বাবে আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছোঁ। গণতান্ত্ৰিকভাৱে আমি বহু জংগী আন্দোলন কৰি আহিছোঁ, কিন্তু বিজেপি চৰকাৰেই হওক কংগ্ৰেছ চৰকাৰেই হওক বা বৰ্তমানৰ BTS চৰকাৰেই হওক এই জনজাতিকৰণৰ ক্ষেত্ৰত বা আমাৰ ক্ষমতাৰ পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত যিটো আমাৰ সমস্যা এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো চৰকাৰে আগবাঢ়ি অহা নাই। আমি আজি ক্ষোভিত আমি লজ্জিত যে আমি ভূমিপুত্ৰ কোচ ৰাজবংশী হৈও যে আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে ইমানেই আন্দোলন কৰিব লগা হৈছে। আন্দোলন কৰি আমাৰ বহু নেতা শ্বহীদ হৈ গৈছে, কিন্তু তথাপিতো আজিলৈকে আমাৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ এই জনজাতিকৰণ আৰু ক্ষমতাবোৰ পুনৰুদ্ধাৰ সমস্যা সমাধানৰ কাৰণে কোনো চৰকাৰে আগবঢ়োৱা নাই। আমাৰ এই ক্ষেত্ৰত কোনো ধৰণৰ বৰ্তমান নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা হোৱা নাই। আমাৰ যিহেতু 24 তাৰিখে এক্সিকিউটিভ আছে, এক্সিকিউটিভৰ জৰিয়তে আমাৰ কি ধৰণে আগবঢ়া হয় তেখেত আমাৰ চেণ্ট্ৰেল কমিটিৰ বডিৰ লগত আলোচনা কৰি বস্তুখিনি সিদ্ধান্ত লোৱা হ'ব। বৰ্তমান আজি মই একো ইয়াত মন্তব্য দিব নোৱাৰোঁ।